আমাৰ মডেল স্কুল পঢ়ি আছে একমাত্ৰ সন্তান আছিলে ছাৰ হ'ব দে মই যি পাৰোঁ সহায় কৰি দিম কিন্তু আৰু মৃত ব্যক্তিকটো আৰু ঘূৰাই দিব নোৱাৰি ঘৰটোৰ এইবিলাক যি আছেতো ঠিক কৰিব পাৰিম কিন্তু বেটাটোকতো আৰু ঘূৰাই দিব নোৱাৰোঁ আৰু বাকী এইটো আপোনালোকৰ খোল খালি নাও নহ'লেও তেতিয়া হ'ব আমি এইফালে অলপ চাই আহোঁ হ'ব ভূপেন এইফালে যাম তেতিয়াহ'লে দাদা আপোনাৰ চকু সেনেকৈ উঠিছে মই কান্দি গ'লো এটা বুজাব নোৱাৰা দাদা পৰিৱেশ মুখ্যমন্ত্ৰী নিজে আচলতে তেওঁ দুচকুৰে অশ্ৰুনি কৰি আহিছে গোটেই যিটো পৰিৱেশ পিতৃ মাতৃ এটা কুকুৰক মৰমৰ কুকুৰটো বচাবলৈ গৈ আপোনালোকক যি সহায় কৰিব লাগে মই কৰি থাকিম আৰু বাইদেউ মই ময়ূৰক কৈ দিম আপোনালোকৰ অহাবাৰ মই আহিলে ভাল কৰি আকৌ লগ পাই যি কৰিব পাৰোঁ এটা যথেষ্ট আৱেগিক মুহূৰ্ত আমাৰ পুনৰ মুখ্যমন্ত্ৰী